অটো যাবলৈ অসুবিধা, ডেলিভাৰী হ'লে আমি নিবলৈ অসুবিধা হয়। এই চাঙিয়াত থৈ পাৰ কৰিব লাগে মানুহ। এতিয়া আমি চৰকাৰক জনাইছোঁ, পঞ্চায়ততো জনাইছোঁ, তেওঁলোকে ৰাস্তাটো কৰি দিয়া নাই আমাৰ চৰকাৰৰ ৰাস্তাটো। আমি অনুৰোধ কৰিছোঁ চৰকাৰক ৰাস্তাটো আমাক কৰি দিব লাগে। কোন পঞ্চায়ত হয় এইটো? এইটো নামবৰ কঠীয়াতলী পশ্চিম বকলং গাঁও। এইটো কি বানপানীত খহি গৈছিল? বানপানীত খহিলে, দুবাৰকৈ বানপানী আহিল, খহিল। এতিয়া এইটো বানপানীও সোমাও অৱস্থা। এতিয়া ৰাস্তাৰ অৱস্থা নাই আমাৰ। অহা যোৱা কৰা মানুহৰ বিৰাট এটা অসুবিধা হৈছে। ল'ৰা ছোৱালী স্কুলত যাবলৈ অসুবিধা হৈছে। এই খাল ডুং হৈ আছে, গাড়ী ঘোঁৰাও যাব নোৱাৰে। কিবা ডেলিভাৰী হ'লেও মানুহ বা কিবা বেমাৰী হ'লেও নিব নোৱাৰি। ঠেলা দি বা ৰিক্সাত পাৰ কৰিছোঁ আমি। সেইখিনিকে কৈ আৰু ৰাইজক বানতে খহি গৈছিলে। দুটা বানত খহি গৈছে। আমাৰ ৰাইজে মেৰামতি কৰিছোঁ। কিবা 107 গ'লে আমি কান্ধত কৰি পাৰ কৰোঁ। মানুহ মৰিলে কান্ধত কৰি পাৰ কৰি আনো। আমি এতিয়ালৈকে মেৰামতি কাম আমাৰ চৰকাৰে কৰি দিয়া নাই। আমি ৰাইজে ডিচিবি লগাই কাম কৰিছোঁ, ৰাইজে চান্দা তুলি পেলাই। এনে বিধায়ক বা পঞ্চায়তক কোৱা হৈছিল নে নাই? পঞ্চায়তত আমাক কোৱা হৈছে, বিধায়কো কোৱা হৈছে। সিহঁতেও এতিয়ালৈকে আমাক গ্যাৰাজ্য কৰা নাই। এই বনাই হৈছিলেহে ভাঙিলেই। বানপানীৰ সময়ত মানুহ কান্ধত কৰি নাও দি পাৰ কৰি পাওঁতে নিছোঁ আমি। এইটো 108 কালি মোৰ টমটম দি পাৰ কৰিছোঁ বেমাৰী, ডেলিভাৰী। ইমান অসুবিধা হৈছে। এতিয়া আমি চৰকাৰক অনুৰোধ কৰিছোঁ, আমাৰ ৰাস্তাটো আমাৰ মেৰামতি কৰি বনাই দিয়ক। কোন গাঁৱৰ ৰাস্তা এইটো? এইটো বুকলুং, পশ্চিম নম্বৰ বুকলুং গাঁও। ব্ৰহ্মপুৰ সমষ্টি না? হয়, ব্ৰহ্মপুৰ সমষ্টি, পশ্চিম নম্বৰ বুকলুং গাঁও। আপোনাৰ বিৰাট পঞ্চায়ত? কষ্ট হৈছে। হয়। এতিয়া টানাম কষ্ট হৈছে আমাৰ। মানে এতিয়াও গাড়ী পাৰ কৰিছোঁ, গাড়ী পল্টি মাৰে, মানুহ দুখ পায়, বেমাৰী নিব নোৱাৰি, কান্ধত কৰি নিব লাগে। আমাৰ চৰকাৰক এইটো অনুৰোধ, আমাৰ ৰাস্তাটো আমাৰ সোনকালে বনাই দিব লাগে। এইটো কি বানত খহি গৈছিল? বানত খহি গৈছে, বানপানী খহি গৈছে। দুটা বানপানী ইয়াৰ উপজি গ'ল। ঘৰ বাৰীও ভাঙিলে, বহুত কষ্ট কৰিছোঁ আমি। এতিয়ালৈকে কষ্ট কৰিয়ে আছোঁ। সেইটো কাৰণে আমাক চৰকাৰক অনুৰোধ, আমাৰ ৰাস্তাটো বনাই দিব লাগে। কি কম আৰু, ৰাস্তা পদূলি ভাঙি দেখিছে, বানপানী শেষ কৰি দিলে। আমাৰ যিখিনি ল'ৰা ছোৱালী স্কুললৈ আপডাউন কৰিবৰ কাৰণে বহুত অসুবিধা হয়। ল'ৰা ছোৱালীখিনি, কিছুমান ল'ৰা ছোৱালী যায়, কিছুমান যাব নোৱাৰে। সৰু সৰু ল'ৰা ছোৱালী আছে, বোকাত পৰি কানি কাপোৰ বেয়া হৈ যায়, কিতাপ চিতাপ বোকা চোকা লাগি যায়, উভতি ঘৰলৈ গুচি যায়। স্কুল যাব নোৱাৰে, বহুত কষ্ট, গাড়ী ঘোঁৰা পাৰ হ'ব নোৱাৰে। এজন ডেলিভাৰী হ'লে কান্ধত কৰি পাৰ কৰিব লাগে, বেমাৰী এটা হ'লে কান্ধত কৰি পাৰ কৰিব লাগে। গাড়ী পাৰ নহয়। গতিকে ৰাস্তাটো সোনকালে বনাই দিব লাগে, চৰকাৰক এই অনুৰোধ।